আমি জোনবিল মেলা টাইমত বহি আছে এফালে মানুহ মৰিগাঁও টাউনত দাদা বহি আছে আমি বাকী মেলা লগ পাই আছোঁ আৰু আহি পালোঁ জোনবিল মেলা ইয়াতে লিখা আছে জোনবিল মেলালৈ স্বাগতম মৰিগাঁও জিলাৰ ঐতিহাসিক জোনবিল মেলাৰ স্থলী পাই গ'লোঁ আহি ইফালে মানুহ আৰু মানুহ চাৰিওফালে মানুহ অগণন মানুহ হৈছে মানুহৰ ভিৰৰ পৰা ওলোৱা সোমোৱা কৰিব নোৱাৰে লাইট জ্বলি আছে আৰু লাইটৰ পোহৰত যি দেখিছে এইবিলাক চব মানুহ হয় আহি পালোঁ ঐতিহাসিক জোনবিল মেলা বাকৰি ইফালে আছে আমাৰ মঞ্চঘৰটো আৰু ইফালে ধুনীয়াকৈ আমাৰ তিৱা জনগোষ্ঠীসকলে আমাৰ যিবিলাক তিৱা জনগোষ্ঠী আছে পাহাৰৰ মামা মামীহঁতৰ ধুনীয়াকৈ ট্ৰেডিশ্যনেল ঘৰবিলাক ধুনীয়াকৈ বনাই থোৱা আছে ইফালে দেখিছে চাংঘৰ আছে আমাৰ ধুনীয়াকৈ খেৰৰ ঘৰ আছে জোনবিল মেলাত প্ৰদৰ্শন কৰা হৈছে আমাৰ পাহাৰৰ মামা মামীসকলৰ ঘৰবিলাক কেনেকুৱা তো ইফালে দেখিছে ধুনীয়াকৈ খেৰৰ ঘৰ ধুনীয়াকৈ বনাইছে ইফালে আজি প্ৰগ্ৰাম বৰ্তমান শেষেই হৈছে ইফালে মঞ্চঘৰত যিহেতু মানুহ দুনুহ নাই প্ৰগ্ৰাম শেষ তো আমি আহি পালোঁ আপোনালোকক দেখাম ধুনীয়াকৈ ঘৰবিলাক এইফালে দেখিছে আমাৰ এইটো হৈছে মূৰ্তি গঁৰাল আছে এইফালে তাৰপিছত এইফালে আমাৰ যিটো আমাৰ থকা ঘৰটো আছে মূল ঘৰ তাৰপিছতে আমাৰ এইফালে আছে চাংঘৰ ইয়াতে মেল মিটিংবিলাক ধুনীয়াকৈ হয় আৰু এইফালে ধাননি পথাৰ যিটো জিৰণি ঘৰ মাৰু বুলি কয় যিটো মাৰু ঘৰ এইফালে আছে আৰু এইফালে একদম ওপৰত আছে একদম টঙি ঘৰটো তো টঙি ঘৰটো এনেকুৱা তো বাকী ট্ৰেডিশ্যনেল ঘৰবিলাক আৰু আছে যি আছে ধুনীয়াকৈ দেখাই যাব চেষ্টা কৰোঁ আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ লাইক এটা নিশ্চয় কৰিব আৰু সেইফালে বাকী চলি আছে মেলা বাকী চাই থাকিব ধুনীয়াকৈ জোনবিল মেলাৰ মূল যিখন পতাকা তোৰণ আছে এইফালে পতাকা তোৰণ আছে আপোনালোকে শুনা পাইছেনে নাজানো এনেকৈ পতাকা ভিতৰত আছে ধুনীয়াকৈ বাঁহৰে একদম নেচাৰ যিটো বাঁহ হয় সেইটো বাঁহৰ পৰা বনাইছে ধুনীয়াকৈ এনেদৰে ধুনীয়াকৈ নেচাৰ গোটেইটো বৰ ধুনীয়া বনাইছে বৰ্তমান আমি আহি আছোঁ জোনবিল মেলা দাদা হেল্ল' বহুত মানুহৰ ইয়াত হেৰাই থাকিম চাগে বাকীখিনি চাই থাকিব বাৰু মানুহৰ একো শুনা নাপায় আৰু হৈছে আজি জোনবিল মেলাৰ শেষৰ দিন গতিকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহবিলাক আহিছে মেলা চাবৰ কাৰণে বয় বস্তু ক্ৰয় কৰিবৰ কাৰণে আৰু আজি মানে বহুত বস্তু কম দামতে পোৱা যায় ইয়াতে মানুহ অগণন ভিৰ হৈছে তো চাওক নাই একবাৰ পৰিৱেশটো মই ওপৰৰ পৰা ফুটেজ এটা লৈছোঁ গাইজ বৰ্তমান আমি আছোঁ বুকা মেলাৰ বাণিজ্য মেলা ফ্ৰণ্টত এইফালে একদম মানুহ এইফালে মানুহ একো দেখা নাপায় তো লাইট চাইট নাই চবফালে মানুহ চব নিজক লৈ ব্যস্ত এফালে আগত যাম আমি মীনা বজাৰ পাম বাকী এইফালে মানুহ আৰু মানুহ এইবিলাক আমাৰ গোটেই চিনাকি মানুহ বৰ্তমান জিলাপি দোকানত প্ৰায় জিলাপি লৈ আছে এফালে এটা জিলাপি বনাই আছে জিলাপি গৰম জিলাপি আৰু লাল চাহ মাৰি দিলোঁ আমাৰ গাঁৱৰ দাদাকেইজনক লগ পালোঁ একেলগে খাই দিলোঁ চাহ আৰু ইফালে আহি পেলাই আমি গ্ৰন্থৰ দোকান আৰু গ্ৰন্থৰ দোকানখনত আমি দুই এখন কিতাপ বিচাৰিলোঁ মনে বিচৰা কিতাপকেইখন নাপালোঁ যিহেতু গতিকে লোৱা নহ'ল কিন্তু ভাল কালেকশ্যন বহুকেইখন কিতাপ আছে এতিয়া আজি হ'ল ডে ছেকেণ্ড জোনবিল মেলা খতম আমি আছোঁ মামাহঁতৰ ঘৰ এইফালে বগৰী জুতি ল'লোঁ ৰ'দত বহি খাই থৈ এতিয়া ধুনীয়াকৈ 12টা বাজিল আমি যাম ঘৰলৈ তো ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব আৰু যদি আপুনি মোৰ চেনেল নতুন হয় তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব থেংক ইউ বাই বাই